বাৰু প্ৰথমতে সকলোকে নমস্কাৰ দেই ৰাইজ। সেইদিনাখন আছিলে 31 তাৰিখ মানে ডিচেম্বৰ একেবাৰে লাষ্টটো দিন আৰু পিছদিনাখন যিহেতু 1 জানুৱাৰী সোমাব আৰু প্ৰত্যেক বছৰ আমি যেনেকৈ আয়োজন কৰোঁ তেনেকৈ এবাৰ আয়োজন কৰিছোঁ আৰু মই পিছে একো কাম কৰা নাই দেই ৰাইজ। মানে চিধা আহি ডাইৰেক্ট জুহাল হাউচত বহিছোঁহি ৰাইজ আৰু অভিশপ্ত 2025টোক বিদায় দি 2026টোক আদৰিবলৈ সকলোৱে এনেকৈ অতি আগ্ৰহেৰে বাট চাই আছে আৰু অভিশপ্ত বুলি কোৱাৰ কাৰণটোতো আপোনালোকক নিশ্চয় চাগে বুজাই দিবৰ কোনো দৰকাৰ নাই। 2025টো সঁচাকৈ আমাৰ কাৰণে খানা বেয়া আছিল। তুমি কি কৰিছা? তো খানাটো খাই লওঁ, ভিডিঅ'টো এণ্ড হোৱা নাই, চাই থাকোঁ শেষ হ'ল। আৰু 12 বজাত যোৱাৰ পিছত আমি ধুনীয়াকৈ খাবলৈ বহিলোঁ। কেনেকুৱা খালা নহয় তুমি আগতীয়াকৈ? মই আগতীয়াকৈ নাই মাংস পোৱা নাই, চিঞৰিছোঁ মাংস আহিব মাংস আহিব পাপৰ আহিছে বহুত বাকী মাংসলৈ। তুমি এতিয়া দুখন লৈছা কেলে এনেকে? এখনতে লোৱা ভাল। ৰাইজে দেখিয়ে আছে, দেখিবলৈ নাই। মেইন কথা হৈছে ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ আজি বাৰ্থডে, তো মানে অহা কাইলৈ 1 তাৰিখে মানে এতিয়া 2 মিনিট আছে হ'ব মানে ই মাতিলে তো আহিলোঁ। তো চাই থাকোঁ তাই মানে গম নাপায় ছাৰপ্ৰাইজ দিব বুলি। টাইমতে 12টা বাজি গ'ল, এতিয়া হেৰি তালৈ লিব। এতিয়া চাই থাকোঁ ভিডিঅ'টো শেষলৈকে দেখাই আছোঁ। Happy birthday, Jayashree. Happy birthday to you. Happy birthday, Jayashree. পুৰা গিফ্ট লৈ দিছ, গিফ্ট দিছ। মই বেলেগ নাখাওঁ, মই চকলেট ডিছ খাওঁ। গিফ্টটো দিব লৈ লোৱা। কি কৈছিলা এতিয়া? এতিয়া ভাল কৈছে নেকি? হ'লেও কিবা এটা মনত আছে আৰু দেখিছে এইবোৰকৈ মৰম, মৰম। কেক চেক কাটি আহিলোঁ। কুঁৱলী দেখিছে কিমান বহুত কুঁৱলী। তো নতুন বছৰটো সকলোৱে যাতে ভালে যাওক তাৰে কামনা কৰিছোঁ। আৰু মই ভাবোঁ সকলোৱে 2025টো আকৌ নাহিবৰ কাৰণে কামনা কৰক, যাতে আমাক 2025টো আকৌ আমাক ঘূৰাই কেতিয়াও নালাগে। আৰু 1 তাৰিখৰ দিনা ৰাতিপুৱা ধুনীয়াকৈ মন্দিৰত গৈ পেলাই চাকি এগছ আগবঢ়ালোঁ। তো সকলো কুশলে